সো হেল্ল' ফ্ৰেণ্ডছ হোৱাটছআপ কেনে আছে বোলো ভালে আছে তো আজি ঘৰত আহি গ'লোঁ ৰাতিপুৱাই আৰু চিধা চাৰ্চত আহিলোঁ খ্ৰীষ্টমাছৰ কাৰণে অলপ মানে ডেক'ৰেশ্যন কৰি আছোঁ ইয়াতে কৰিম মেৰী খ্ৰীষ্টমাছ বুলি তো নয়নদাই লগাব যাই আছে মাজত বহাই দি তো ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক কেনেকুৱা কি প্ৰগ্ৰেম হয় মানে ৰাতি প্ৰগ্ৰেম হ'ব এটা তো কি হয় সকলোবিলাক দেখুৱাই দিম তো চাই থাকক আগলৈ তো আমাৰ মেৰীটো বনোৱা হ'ল মানে আঠা চিপকা হ'ল আৰু এতিয়া খ্ৰীষ্টমাছ বাননটো এলফাবেটকেইটা এতিয়া লগাব আছে তো আৰু এইটো লাইটটো লগাম ক'ত লগাম চাম য'তে পাৰোঁ তাতে লগাম আৰু এইফালে বেলুন আছে ৰিবন আছে আৰু এই লাইটকেইটা ক'ত পাৰোঁ লগাম আৰু জেগা বিচাৰি এইবিলাকো অলপ ভাল কৰিব আছে মডিফাই তো আগতে এটা ভিডিঅ'ত দিছিলোঁ এইবিলাকৰ বঢ়িয়াকৈ সৰু ক্লিপ বনাই দিছিলোঁ তো এতিয়া আৰু নতুনকৈ বনাই আছোঁ ভিডিঅ' তো গাইছ মই এতিয়া পিয়ানো বজাম এটা লাইন এইটো খ্ৰীষ্টমাছৰ এইটো ইয়াৰ পিছত নাজানো আৰু তো পিছত বজাম শিকি A few moments later. তো গাইছ এতিয়া মোৰ মানে আমাৰ গোটাই কমপ্লিট হৈ গ'ল ডেক'ৰেশ্যন কৰা তো এতিয়া চাওক ডেক'ৰেশ্যনৰ ফলটো কেনেকুৱা হৈছে তো গাইছ এইখিনিয়ে আছিল চিম্পুল ডেক'ৰেশ্যন আশা কৰোঁ দেখা পাই ভাল পাব চাই ভাল পালে আৰু ৰাতিৰ প্ৰগ্ৰেমটো দেখুৱাম তো অলপমান ৱেইট কৰক আন্ধাৰ হোৱালৈ তো এইটো আৰু একবাৰ দেখুৱাই লৈছোঁ ভালদৰে তো গাইছ এতিয়া মই শ্বুট কৰি আছোঁ হেণ্ডিকেপ কেমেৰাৰে আগৰ দিনৰ তো আজিকালিতো চব DSLR হৈছে তো ফাৰ্ষ্ট টাইম এনে কৰি দিছোঁ ৱাইড এংগেল এইটো 0.6 মানে মোবাইলত যিমান থাকে তো সিমানে ৱাইড এংগেলটো তো আজি অলপমান যিমান পাৰোঁ ক্লিপ দেখুৱাব চেষ্টা কৰিম এই হেণ্ডিকেপ কেমেৰাটোৰে মানে ভিডিঅ'খিনি আৰু তো চাই লওক অলপ এইটো ডেক'ৰেশ্যনটো আৰু ভিডিঅ' কোৱালিটি কেনেকুৱা পাই জনাব মোবাইলতকৈতো বহুত বেলেগেই হ'ব পুৰণা হেণ্ডিকেপ ছনীৰ হয় তো এয়া চাই লওক আৰু ষ্টেবিলিটিও টেষ্ট কৰিব পাৰে কেনেকুৱা হৈছে আৰু এয়া জুম ছনীৰ কেমেৰা না আৰু কাই পাত্তা পায় ছনীৰ কেমেৰাত তো এয়া মাইক টেষ্টিং কৰি আছে তো ৰাতি দেখুৱাম ভালদৰে তো গাইছ অলপ গধূলি হ'বা দি আৰু এই কেমেৰাটোৰ কামাল দেখুৱাই আছোঁ অলপ গধূলকৈ তো এতিয়া বেছি পোহৰ পৰিছে কাৰণে ইমান এটা ভালদৰে ধৰিব পৰা নাই তো অলপমান আৰু আন্ধাৰ হ'ব দিয়ক তো চাই থাকক তো গাইছ এতিয়া হৈ গ'ল সন্ধিয়া আৰু এতিয়া সন্ধিয়া কেমেৰাৰ কামাল দেখুৱাই আছোঁ তো চাওক এয়া আৰু এইটো দেখিবলৈ পাইছে এইটো ছায়াটো হেণ্ডিকেপ কেমেৰাৰ তাত হেৰি লগাই লৈছোঁ ষ্টেণ্ড তো সেয়া চাব পাৰে আৰু এইফালে পিছফালে ডেক'ৰেশ্যন আছে অলপ তো চাওক কিমান মজা
তো গাইছ আমাৰ এতিয়া প্ৰি খ্ৰীষ্টমাছ চেলিব্ৰেশ্যন খতম হৈ গ'ল আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব চাই কেনে যাওঁ তো গাইছ আজি ভিডিঅ'টো এইখিনিয়ে আছিল তো যদি ভিডিঅ'টো ভাল পাইছে যি কৰিব লাগে কৰি দিব তো বেলেগ এটা ভিডিঅ' লগ কৰা খাই তিলেন দাদা বাই বাই